তো ইউটিউবৰ পৰা ভাল পইচা পাব পাৰি মানে তেনেকুৱাকৈ ডাইৰেক্ট ইউটিউবত মানে ইউটিউবৰ ৰুল আছে যে ইউটিউবৰ ইনকাম তেনেকুৱাকৈ ডাইৰেক্ট ৰিভিল কৰিব নালাগে। হে দোস্ত ইনকাম মাহত 3 লাখ 4 লাখ টকা ইনকাম মোৰ নহয় বাৰু আপোনালোক সকলোকে সকলোৱে চিনি পায় আমাৰ সকলোৰে মৰমৰ ডিম্পু বৰুৱা তো তেওঁৰ মাহত কিমান ইনকাম আজি সেইটো বিষয় লৈ আলোচনা কৰিম যে তেওঁ মাহিলী কিমান পইচা ইনকাম কৰে সকলো একবাৰে লাইভ প্ৰুফ আপোনালোকৰ সন্মুখতে দেখুৱাম তো তেওঁ কিমান ইনকাম কৰে পইচা। তো আজি যেটো ভিডিও হ'বলৈ গৈ আছে না এটো একেবাৰে ফেক নহয় 100% ৰিয়েল ভিডিও হয় যে তেওঁ মাহত কিমান পইচা ইনকাম কৰে। তো হেতু যদি আপুনি জানিব বিচাৰে তেনেহলে আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক কাৰণ আজি যেটো তথ্য দিম আপোনালোকক তো সেই তথ্যটো চাই আপোনালোকৰ মূৰটো ঘূৰাই যাব। তো বলক আজি আমি এই ভিডিওটো আৰম্ভ কৰো। সো ফ্ৰেন্ডস আমি যেটো এতিয়া তথ্যটো দিম হেতু সকলো ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হ'ব। তো বলক ইয়াৰ বাবে আপোনালোকক মোবাইলটোৰ স্ক্ৰিনত যাব লাগিব। তো বলক আমি মোবাইলটোৰ স্ক্ৰিনত গৈ আছো আৰু আপোনালোকক দেখুৱাই আছো যে তেওঁ কিমান পইচা ইনকাম কৰিব পাৰে আপুনি কল্পনা কৰিব নোৱাৰে যে ইমান পইচা ইনকাম কৰে। তো বলক আমি মোবাইলৰ স্ক্ৰিনত যাওঁ। সো ফ্ৰেন্ডস আমাৰ মৰমৰ ডিম্পু দাৰ আর্নিং চাবলৈ হলে তেনেহলে আমাৰ এটা থাৰ্ড পাৰ্টি এপ্লিকেশনৰ প্ৰয়োজন হ'ব। তো এই থাৰ্ড পাৰ্টি এপ্লিকেশনটোৰ নাম হ'ল সোশ্যাল ব্লেড। তো তাত আমি যাম আৰু তাত গৈ তেওঁৰ চেনেলটোৰ নাম সাৰ্চ কৰিম। তো যেহেতু তেওঁৰ তিনিটা চেনেল এটা নাম হ'ল ডিম্পু বড়ো আৰু এটা হ'ল ডিম্পুজ ব্লগছ আৰু এটা হ'ল ডিম্পু যেটো হিন্দীত ভিডিও বনায়। তো আমি তেওঁ যেটো প্ৰথমে ক্ৰিয়েট কৰিছিল সেই চেনেলটো চাম। তো সেই চেনেলটোৰ নাম হ'ল ডিম্পু বৰুৱা। মই লিখি আছো অলপ স্পিড কৰি দি আছো ৰব। তো ডিম্পু বড়ো লেখা হৈ গ'ল এতিয়া আমি সার্চ কৰিম। তো ইয়াত চাব পাৰে আপোনালোকে এই ডিম্পু বড়োৰ যেটো চেনেল প্ৰথমটো চেনেল হেতু আহি গ'ল। তো তাত আমি ক্লিক কৰিম। তো ইয়াত আপোনালোকে চাব পাৰে যেন সাবস্ক্রাইব র্যাঙ্ক ভিউ র্যাঙ্ক এসপি র্যাঙ্ক তো তেওঁ বি গ্ৰেডত আছে। তো তেওঁৰ ভিতৰত 10,000 সাবস্ক্রাইব বাঢ়ি যায় আৰু তেওঁৰ মান্থলি ইনকাম চাব পাৰে ইয়াত চাব পাৰে যে 842 টু $13,000। তো এই $13,000 এইটো নালাগে। তো ইয়াত চাব পাৰে 842 তো এইটো হয় তেওঁৰ মান্থলি ইনকাম। তো এয়া আপোনালোক চাব পাৰে এইটো ডাইৰেক্ট ফেক নহয় ডাইৰেক্ট ৰিয়েল এইটো। তো তেনেহলে তেওঁৰ তিনিটা চেনেল এটা যদি 842 টকা হয় তেনেহলে তিনিটা চেনেল মিলি কিমান টকা হয় তো এটা আপোনালোক চাব পাৰে স্ক্ৰিনত উঠি আছে। তো এটি হল তেওঁৰ সকলো আর্নিং। তো আজিলৈ ইমানেই। ভিডিওটো যদি চাই ভাল পালে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।